Hello everyone, নমস্কাৰ মই দেৱজ্যোতি দাস গুপ্তাই আমাৰ সকলো ইউটিউব ভিউৱাৰ্ছক স্বাগতম জনাইছো বিমল নেক্সা শোৰুম গুৱাহাটীৰ অফিচিয়েল ইউটিউব পেজলৈ আৰু ভিউৱাৰ্ছ আজি আমি কথা পাতিম এক বিশেষ গাড়ীক লৈ আৰু আশা কৰিম যে আপোনালোক সকলোৰে ভাল লাগিব কিয়নো নেক্সাই লৈ আহিছে এটি বিশেষ ধুনীয়া গাড়ী যাৰ নাম হৈছে ইগনিছ এখন গাড়ীৰ যেটা উল্লেখ হয় বা আমি যেটা ভাবু যে এখন গাড়ী আমি কিনিম বা সংগ্ৰহ কৰিম কেইটামান প্ৰশ্ন যেটো আমাৰ মনত আহে প্ৰথমটি হ'ল এখন গাড়ী কিমানখিনি প্ৰ্যাকটিক্যাল বা কিমানখিনি ৰিলায়েবল কিন্তু প্ৰ্যাকটিক্যালিটি আৰু ৰিলায়েবিলিটিৰ লগতে যদি আপুনি ষ্টাইল আৰু ফাংকিনেছ আপুনি পায় তেনেহলে আৰু কি লাগে বিকজ দিস কাৰ Ignis provides you everything it gives you comfort it gives you reliable it is also very practical aru logote pai ase apni style and funkiness aru ei gari khon available hobo sarita koi variants jetu hol sigma delta zeta aru alpha being the top model aru price range jodi ame kotha ko ten hole 6 lakhor pora arambho hoy 8.5 lakh loke approximate price hol kiman kini aru jodi apnak aru okonman gari bikhoy description lage ba apni aru details janibo bisarise price or kotha jodi apni janibo bisarise ten hole description dia number ti jogajog kori pele janibo pare ba ahok Nexa showroom GS road Guwahati loi apnar gutei khini doubts clear hoy jabo Viewers এবাৰ সময় হৈ পৰিছে আপোনাক এই ধুনিয়া গাড়ীখনৰ ওয়াক अराउंड কৰোৱাৰ বাবে আৰু ওয়াক अराउंडৰ যেটা কথা আহে আমি সবতছে প্ৰথম আপোনাক দেখাব লাগিব এই গাড়ীখনৰ ফ্ৰন্ট ভিউ আৰু ফ্ৰন্ট ভিউ যদি আপুনি দেখে তেনেহলে দেখিবলৈ পাব যে এই গাড়ীখন কিন্তু বহুত বাফি হয় ফ্ৰন্ট সাইড খসাকৈ বহুত বাফি হয় যেটোৱে এই গুটেই গাড়ীখনক এটি বৰ হ্যান্ডসাম এটি স্টাইলিশ লুক দিয়ে তাৰ লগতে আপুনি যদি অকমান ফ্ৰন্টৰ ফালে চাই তেনেহলে ফ্ৰন্টত আপুনি দেখিব যে বহুতখিনি ক্ৰোম ফিনিশ দিয়া আছে আৰু এই ক্ৰোম ফিনিশ খিনি গুটেইখিনি ষ্ট্ৰেচড আউট কৰা আছে আপোনাৰ হেডল্যাম্প কম্পাৰ্টমেন্টৰ লৈকে লগতে আপুনি বাৰ গ্ৰিলটো যদি চাই ইয়াতে এটি টুথ শেপ বা আপুনি ইউ মোটিভৰ এটি ডিজাইন দিয়া আছে যেটো ক্ৰোম ফিনিশৰ লগত আছে মাজত আছে আপোনাৰ ব্র্যান্ড বেজিং আৰু সাইডত আছে আপোনাৰ হেডল্যাম্প কম্পাৰ্টমেন্টত দিয়া হৈছে আপোনাৰ হেডল্যাম্প যেটো হল হেলোজেন লাইট লগতে আছে আপোনাৰ ইন্ডিকেটৰ আৰু অকনমান তলৰ ফালে যদি আপুনি চাই তেনেহলে এই হাউজিংটো হল আপোনাৰ ফগ ল্যাম্প হাউজিং তাৰ ঠিক তলতে আছে আপোনাৰ এটি স্কিড প্লেট যেটো বহু আছে আপোনাৰ বাম্পাৰত এই গুটেইখিনিয়ে কিন্তু এই গাড়ীখনক এটি বৰ ষ্টাইলিশ আৰু এটি এলিগেন্ট এট দ্য সেম টাইম এটা হ্যান্ডসাম লুক দিয়ে Viewers এবাৰ সময় হৈ পৰিছে এই ওপেন কম্প্যাক্ট SUV খনৰ সাইড প্ৰফাইল আপোনালোক সকলোকে দেখিবলৈ আৰু সাইড প্ৰফাইল যদি আমি চাও তেনে এই গাড়ীখনৰ লেংথ হৈছে 3700 mm লগতে ইয়াৰ গ্ৰাউণ্ড ক্লিয়াৰেন্স কিন্তু যথেষ্টখিনিয়ে ভাল আৰু এইখিনিত আপোনালোক আৰু এটি ফিচাৰ মই দেখাবলৈ লৈছো ইয়াতে আছে আপোনাৰ ইলেক্ট্ৰনিক্যালি এডজাস্টেবল ORVMs লগতে আছে এটি ইন্ডিকেশন ষ্ট্ৰিপছ যত আপুনি ইন্ডিকেশনৰ বাবে ইউজ কৰিব পাৰে পিলাৰ এৰ কথা যদি আমি কওঁ তেনেহলে পিলাৰ এট আপুনি দেখিছে ইয়াতে বনেটৰ সাইজ বহুত সৰু আৰু কম্প্যাক্ট ৰখা হৈছে লগতে এটি সেলফ ডিজাইন আছে লগতে যদি আমি হুইলৰ কথা কওঁ তেনেহলে আপুনি পাই আছে 15 ইঞ্চ এলয় হুইল লগতে ক্লেডিং বহুতখিনি সৰু ৰখা হৈছে স্লিম ৰখা হৈছে যেটো এই গুটেই গাড়ীখনক এটি বৰ ষ্টাইলিশ আৰু ধুনিয়া লুক দিয়ে আমি যদি সি পিলাৰত চাওঁ তেনেহলে সি পিলাৰত আপুনি দেখিব যে সৰুকৈ কিংক দিয়া আছে আৰু এই গুটেই গাড়ীখনৰ কিন্তু সাইড প্ৰফাইলত এটা কথা ক'ব লাগিব যে অকনমানকৈ ক্ৰিস আৰু আপনি ক্রিজ আছে গুটে গাড়ীখনৰ যেটো এই গুটে গাড়ীখনৰ কিন্তু এটি বৰ ধুনিয়া আৰু বহুত সফিস্টিকেটেড লুক এটা দিয়ে লগতে অটাইতকৈ আকৰ্ষণীয় ফিচাৰ যেটো মোৰ লাগিছে এই মুহূৰ্ত দেখাব লাগিব ইগনিছ গাড়ীখনৰ দুয়োফালে এজ এ ড্ৰাইভাৰছ এন্ট্ৰি লগতে পেছিভ এন্ট্ৰিত কিন্তু আপুনি পাই আছে কিলেছ এন্ট্ৰি ইয়াতে এটি এক্সেছ বাটন আছে এই এক্সেছ বাটনটোত আপুনি প্ৰেছ কৰিলে আপুনি কিলেছ এন্ট্ৰি কৰিব পাৰিব আৰু লগতে এখিনি আপোনালোকক দেখাব লাগিব এই গাড়ীখনত ইগনিছ গাড়ীখনত আপুনি পাই আছে রুফ ৰেল আৰু লগতে আছে ইন্টিগ্ৰেটেড স্পয়লাৰ ভিউৱাৰ্ছ এবাৰ সময় হৈ পৰিছে ইগনিছ গাড়ীখনৰ আপোনাক ৰেয়াৰ ভিউ দেখুৱাবলৈ আৰু আমি ৰেয়াৰ ভিউ ফালে যদি চাওঁ আমি ৰেয়াৰ ভিউ দেখিম যে বহুত কম্প্যাক্ট হয় at the same time stylish hoy aru ei gute gari khonok jane ma agoteu koisu bahut eta buffy eta look ahe ei rear view dekhilo kintu ami he same equal amount of buffness ami kintu ate dekhiboloi pam tolor fale jodi ami sao tenhole yate dekhibo apni silver color or
স্কিড প্লেটো বহুৱা আছে আৰু এইখিনিতে rear view আপোনাৰ rear side দিয়া আছে চাৰিটাকৈ পাৰ্কিং সেন্সৰ্স এই গুটেখিনি আমি দেখিলো এবাৰ সময় হৈ পৰিছে boot space কিমান boot space কেনেকুৱা হিয়া চাবৰ বাবে so let me try and open the boot space for you well Vivis 260 liters or যেটো boot capacity আছে তাৰ ঠিক তলত যদি আমি চাবলৈ যাওঁ তেনেহলে এটি কম্পাৰ্টমেন্ট আছে য'ত ষ্ট'ৰ কৰা থাকে আপোনাৰ full size alloy wheel এয়াই আছিল rear view গুটেখিনি ফিচাৰ্স মই আপোনাক কলো এইবাৰ সময় হৈ পৰিছে rear seatত গৈ পেলাই কি ফিচাৰ্স আছে কি এক্সাইটিং আছে Ignisত let's go and check it out Alright, so viewers, এইবাৰ মই আপোনালোক সকলোকে লৈ আহিছো Ignis গাড়ীখনৰ rear seatত আৰু rear seatত আহি পেলাই I'm sure আপোনালোক সকলো ইচ্ছুক হৈ আছে যে seat comfort কিমানখিনি এটা কথা মই কিন্তু আপোনালোক সকলোকে ক'বই লাগিব যিসকল গাড়ী enthusiast হয় কাৰ enthusiast হয় যে এই গাড়ীখনৰ কিন্তু rear seats খিনি সঁচাকৈ বিৰাট comfortable লগতে ইয়াৰে স্পেস কিন্তু যথেষ্টখিনি ভাল কেবিন স্পেসৰ কথা যদি কওঁ তেনেহলে কেবিন স্পেস যথেষ্টখিনি ভাল আৰু লেগ ৰুমৰ স্পেস যদি কওঁ মই 5'8 হয় আৰু মোৰ height হিচাপে মই ড্ৰাইভাৰ সিট অ্যাৰেঞ্জ কৰি ৰখা হৈছে সেইখিনি হিচাপে ইয়াতে লেগ ৰুম কিন্তু যথেষ্টখিনি ভাল লেগ স্পেস হেড স্পেসও যথেষ্টখিনি ভাল লগতে আপুনি পাই আছে ইয়াতে এডজাস্টেবল হেডৰেষ্ট আই থিংক দিস ইজ আ গ্ৰেট ফিচাৰ এডজাস্টেবল হেডৰেষ্ট আপুনি আপোনাৰ হাইটৰ হিচাপে বা আপোনাৰ কমফৰ্টৰ হিচাপে আপুনি মিলাই ল'ব পাৰে আৰু এইখিনিতে ৰেয়াৰ সিটত আপুনি আৰু এটি ফিচাৰ পাই আছে যেটো হ'ল কাপ হোল্ডাৰ Well viewers এইবাৰ সময় হৈ পৰিছে আপোনালোকক rear seater rear door trim দেখুৱাবলৈ আপুনি যদি লক্ষ্য দিয়ে তেনেহলে আপুনি দেখিব যে এটো dual tone ত available হৈছে ইয়াতে ক'লা ৰঙৰ বহুতখিনি ব্যৱহাৰ কৰা হৈছে লগতে আছে আপোনাৰ ivory ৰঙো ইয়াতে আপোনাৰ window controlsৰ knob ইয়াতে আছে আৰু যিখিনি door lock আছে door lock chrome finishত আছে লগতে আছে speaker আৰু এটি সৰু bottle holder এইবাৰ সময় হৈ পৰিছে আমাৰ ফ্ৰন্ট সিটত যোৱাৰ আৰু সোৱা কি ফিচাৰ্স अवेलेबल আছে Well viewers আপুনি এই সার্কুলার স্টিয়ারিংত আপুনি দেখিছে যে আপুনি যদি লেফট সাইডত মন দিয়ে তেনেহলে আপুনি ইয়াতে পাব আপোনাৰ ইনফোটেইনমেন্ট কন্ট্ৰোলস খিনি ইয়াতে আছে আৰু লগতে তাৰ ঠিক তলতে আছে টেলিফোনিক কন্ট্ৰোলসও আৰু এইবাৰ যদি আমি ইনস্ট্ৰুমেন্ট ক্লাষ্টাৰৰ ফালে যাওঁ তাৰ আগতে মই ইগনিশনটো অন কৰি পেলাই আপোনাক দেখুৱাই আছো Okay so আমি ইগনিশন অন কৰিলো গাড়ী ইঞ্জিন অন হৈ আছে so let's have a look at the instrument cluster আপুনি ইয়াতে দেখিছে মেজৰলি গুটেখিনি এনালগ হয় তাৰ লগতে আছে আপোনাৰ ডিজিটাল MID এফালে আছে আপোনাৰ টেকোমিটাৰ লগতে চেন্টাৰত আছে আপোনাৰ স্পিডোমিটাৰ আৰু এইখিনিতে যদি আপুনি বাটনস খিনি চাই তেনেহলে ডিজিটাল MID ৰ যিখিনি কন্ট্ৰোল বাটনস আছে আপুনি যদি ইনফৰমেশন চেঞ্জ কৰিব বিচাৰে আপুনি এই বাটনৰ হৈতে আপুনি বাটনৰ হেল্পৰ হৈতে আপুনি চেঞ্জ কৰিব পাৰিব আৰু এইটো বাটন হল ট্ৰিপ মিটাৰ কিমানখিনি কেনেকৈ ট্ৰিপ হৈছে আপুনি গুটেখিনি ইয়াতে পাব লগতে একদম এক্সট্ৰিম সাইডত আছে আপোনাৰ AC ভেন্টস Viewers এইবাৰ মই Ignis গাড়ীখনৰ ড্ৰাইভাৰ সিটত আহি পেলাই বহিছো আৰু বিলিভ মি when I say this এই গাড়ীখনত বহাৰ পিছত মোৰ কিন্তু সঁচাকৈ বিৰাট মই কমফৰ্টেবল ফিল কৰিছো কিয়নো মই বাকেট সিটত বহি আছো বিৰাট কুশনি হয় বিৰাট কমফৰ্টেবল হয় আৰু অকল কমফৰ্ট নহয় মই যদি আপোনাক গোটে ড্যাশবোৰ্ডখন দেখাও ড্যাশবোৰ্ডটো কিন্তু সঁচাকৈ বৰ ধুনিয়া কিয়নো আমি দেখিবলৈ পাইছো এই ড্যাশবোৰ্ডখন স্ট্ৰেচড আউট হয় যে ভিভিস Ignis গাড়ীখনৰ জিটা ভেৰিয়েন্টৰ এই গাড়ীটো একচুয়ালি AGS গাড়ী হয় যেটো আপোনাৰ ম্যানুয়ালটো अवेलेबल আছে কিন্তু এইটো অটোমেটিক গাড়ী হয় আৰু অটোমেটিক গাড়ীৰ এই গিয়াৰ শিফট এইখিনতে এক্স্যাক্টলি প্লেস কৰা আছে ড্ৰাইভাৰ সিটৰ যদি আমি ডোৰ ট্ৰিমটো আমি চাওঁ তেনেহলে আপুনি গুটেখিনি দেখিবলৈ পাব এটো ডুৱেল টোনত अवेलेबल হ'ব আৰু লগতে যেটো হল আপোনাৰ ডোৰ লক ক্ৰোম ফিনিশত আছে আৰু এইখিনিতে আপুনি পাই আছে পাৱাৰ উইন্ডো কন্ট্ৰোলস লগতে আপুনি পাই আছে ORVM এডজাস্টেবল কৰিবৰ বাবে আপুনি সুবিধা পাই আছে বিকজ Ignis গাড়ীৰ যদি আমি ইঞ্জিনৰ কথা পাতো বিশেষকৈ এই গাড়ীখনৰ কথা যদি আমি পাতো এটো হল জিটা ভেৰিয়েন্টৰ যেটো হল এটি অটোমেটিক কাৰ আৰু আমি যদি ইয়াৰ ইঞ্জিনৰ কথা কওঁ তেনেহলে ই अवेलेबल হয় অকল 1.2 পেট্ৰল ইঞ্জিনত আৰু তাৰ লগতে এটো হল VVT ইঞ্জিন তাৰ হৈতে পাই আছে আপুনি চাৰিটাকৈ সিলিন্ডাৰ্স আৰু পাৱাৰ জেনাৰেশনৰ কথা যদি কওঁ আমি তেনেহলে 83 PS পাৱাৰ জেনাৰেট কৰে আৰু টৰ্ক প্ৰডাকচনৰ কথা যদি কওঁ আমি তেনেহলে 113 টৰ্কস যেটো নিউটন মিটাৰস এ প্ৰডিউস কৰে আৰু যদি আমি মাইলেজৰ কথা কওঁ তেনেহলে মাইলেজ কিন্তু কোম্পানীয়ে ক্লেম কৰে হল 20.89 kilometers per liter
আৰু ভিউৱাৰ্ছ এইখিনিতে সমাপ্ত পৰিল আমাৰ আজিৰ এই ভিডিঅ'তে আমি আশা কৰোঁ যে আপোনালোক সকলোৱে চাই ভাল পাইছে আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু যদি আপুনি এই গাড়ীখনৰ বিষয়ে আৰু জানিবলৈ বিচাৰিছে তেনেহ'লে আহক বিমল নেক্সা শ্ব'ৰুম GS ৰোড গুৱাহাটীত আৰু যদি আপুনি আহিব নোৱাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত দিয়া নম্বৰটিত আপুনি যোগাযোগ কৰি পেলাই তথ্য লাভ কৰিব পাৰিব এই গাড়ীখনৰ বিষয়ে আৰু যদি আপুনি লেটেষ্ট অফাৰ্ছৰ বিষয়ে জানিব বিচাৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেল বিমল অটো অকল ছাবস্ক্ৰাইব কৰিলে নহ'ব আপুনি হিট কৰিব লাগিব দ্য বেল আইকন আনটিল দেন ষ্টে টিউনড ষ্টে ছেফ ড্ৰাইভ ছেফ এণ্ড ডোণ্ট ড্ৰিংক এণ্ড ড্ৰাইভ